Hello guys, welcome back to my YouTube channel. আজি বহুত দিনৰ পৰা ইচ্ছা যায় আছিল তন্দুৰী চিকেন খাবৰ কাৰণে তো আজি লৈ আহিছো অলপমান মাংস আৰু ঘৰতে আপোনালোকক দেখাম কেনেদৰে গেছতে তন্দুৰী চিকেন বনাব পাৰি নৰ্মেল ভাবে তো আহক ভিডিওটো আৰম্ভ কৰো গাইস ইয়াতে মছলা আটাকে এড কৰি দিম এতিয়া সৰু চামুচেদি জিৰা দি দিছো জিৰা পাউডাৰ তাৰ পিছতে ইয়াতে যাব ধনিয়া পাউডাৰ তাৰ নেক্সট যাব অলপমান লাল মিৰ্চ পাউডাৰ এয়া গৰম মছলা চিকেন মছলা দি দিছো নেক্সট যাব ইয়াতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ নেমুৰ ৰস মিঠাতেল এটো দিবলৈ গৈছে অলপমান আৰু এড কৰি দিছো বাস তো বঢ়িয়াকৈ খানা হৈ গৈছে ইয়াতে অলপ ৰেষ্ট দিব লাগিব চিকেনটো এতিয়া মেৰিনেশ্যনখিনি এটা এটাকৈ পিচ দি যাম যি হয় সকলো আপোনালোকৰ সন্মুখতে হ'ব তো গাইজ বেছি খাত্ৰকে খিলাৰি নকৰোঁ চামুচ লৈ আহিছোঁ বঢ়িয়া এটা গোন্ধ আহিছে গাইজ এইটো মাংসটোত বনলেছ ইউজ কৰিছোঁ বেছি ভাল লাগিব খাই তো গাইজ দেখিবলৈ পাইছে ইয়াতে আপোনালোকে যেতিয়া বনাব শুকাই গ'লে এই মেৰিনেশ্যনৰে যোনটো তেল বাচিব সেইটো অলপ অলপ ওপৰত গাৰ্নিছ কৰি দিলে হ'ল এই গাইজ দেখিবলৈ পাইছে মেৰিনেশ্যন ওপৰত কৰি দিলে হ'ল এনেদৰে অলপ সাৱধানে দিব খালি বেছি কি মজা কালাৰ এটা আহিছে এনেকৈ অৰ্ডাৰ নিদিয়াকৈ ঘৰতে আপোনালোকে তন্দুৰী চিকেনৰ মজা ল'ব পাৰে ঘৰৰ ভিতৰতে গেছত মজা এনেকুৱা বাহ অৰে ভাই ক'বলৈ পাইছে ইয়াতে বঢ়িয়াকৈ মাংসটো ৰেডি হৈ গৈছে ইমান ধুনীয়া এটা কালাৰ আহিছে ন আৰু ইয়াতে মই এড কৰিম চাট মছলা অলপ চাট বঢ়িয়াকৈ মিক্স কৰি লৈছোঁ বাকী আপোনালোকক মই সোৱাদটো জনাই আছোঁ গৰম আছে একদম ধুনীয়া তো ইয়াত টেষ্ট কৰি জনাই আছোঁ আপোনালোকক তো হে গাইজ বঢ়িয়াকৈ টেষ্টিং কৰি আপোনালোকক দেখাই আছোঁ কেনেকুৱা সোৱাদ হৈছে মজা লাগিছে দেখাততো মজা লাগিছে মজা এই দেখিছে ওচৰত দেখা এই চাওক ধেমালি কৰা নাই গাইজ লাগাই নাই গেছত পুৰা টাইপ ঘৰত বনোৱা আছে তেনেকুৱা ফিলে অহা নাই চাওক কি মজা এটা ধুনীয়াকৈ এৰি গৈছে একদম বঢ়িয়াকৈ সিজিছে ভিতৰেদি আৰু সোৱাদটো এয়া কি কওঁ এনেদৰে আপোনালোকে বনাই চাব কোনো ধৰণৰ একো দিয়া নাই আপোনালোকে দেখা পাইছে কি কি মছলা ইউজ কৰিছোঁ কেনেদৰে বনাইছোঁ বঢ়িয়া এটা ৰেচিপি আপোনালোকে সকলোৱে ঘৰত বনাই এনজয় কৰক অৰ্ডাৰ দিব দৰকাৰ নাই ঘৰতে তন্দুৰী চিকেন এটাৰ পিছৰ পৰা এটা মই ৰখিবই পৰা নাই খায়ে যাই আছোঁ তো আপোনালোকেতো জানেই তন্দুৰী চিকেন কিমান দামী 500 বা 1000 টকালৈ যায় যদি অৰ্ডাৰ দি কিনে খাব খোজে তো ঘৰতে এনেদৰে কম খৰচাতে মই 140 টকাৰ মাত্ৰ মাংস লৈ আহিছোঁ ঘৰত মছলা আছিলেই তেলটো থাকে চবৰে ঘৰত এনেদৰে ধুনীয়াকৈ বনাই কিনে এনজয় কৰক বঢ়িয়া পুনৰ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ লগত ষ্টে টিউন গুড বাই